গুড মৰ্ণিং এভৰিৱান। এয়া মই বাইদেউৰ ঘৰত আছোঁ। বাইদেউৰ লাও লাগিছে চাওকচোন। লাওবিলাক ইমান ধুনীয়া লোকেল লাও। কিমান লাও লাগিছে। আজি ইয়াৰে পৰা এটা লৈ যাম। এয়া এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20 মানে 22-25টামান লাও লাগিছে। লাওৰ চাইজকেইটা চাওক, দেখিবলৈ ইমান ধুনীয়া, খাবলৈ খুবেই টেষ্টি হ'ব। সাৰ নিদিয়া লাও। আমি বজাৰৰ পৰা যিবিলাক আনো সেইবিলাকতো সাৰ দিয়া। এদিন ৰাখিলেই লাওটো শুকাই যায়। এয়া এই দুটা লাও কাটিম এতিয়া। দীপালি নিচিনাই মাত্ৰ ওলাইছে আৰু এটা এইটোও কাটিম। থৈ লওঁ। সেয়া আমাৰ বাইদেউ গছৰ লাও। ইয়াৰে যিটো শুং আছে, শুংটো এতিয়ালৈকে সৰাই নাই। কোমল হৈ আছে। খাব খুবেই টেষ্টি আৰু কুমলীয়া হৈ আছে। মাছেৰে খাম, আপোনালোকে আহিব। ভকুৱা নে চিতল নে? ব'লক। এয়া এই দুটা লাও কাটিম এতিয়া। দীপালি নিচিনাই মাত্ৰ ওলাইছে আৰু এটা এইটোও কাটিম। থৈ লওঁ। সেয়া আমাৰ বাইদেউ গছৰ লাও। ইয়াৰে যিটো শুং আছে, শুংটো এতিয়ালৈকে সৰাই নাই। কোমল হৈ আছে। খাব খুবেই টেষ্টি আৰু কুমলীয়া হৈ আছে। মাছেৰে খাম, আপোনালোকে আহিব। ভকুৱা নে চিতল নে? ব'লক।